একুৰা জুই লৈ জীয়াই আছোঁ আৰু এই জুইকুৰা আমাক এই ন্যায় প্ৰদানৰ দ্বাৰা যাতে নিৰ্বাপিত কৰা হয় তাৰ কাৰণে আমি এই ন্যায় যাত্ৰাত আমি মূলতঃ দুটা কথা চৰকাৰক আৰু ন্যায়ালয়ক আমি আহ্বান জনাব পাৰোঁ আৰু চৰকাৰলৈ আমি অনুৰোধ আৰু দাবী ৰাখিছোঁ যে আমাৰ কেতিয়াবা এনেকুৱা হয় যে ন্যায় প্ৰক্ৰিয়াত যদি চাৰ্জশ্বিট আৰু অভিযোগনামাখন আমাৰ ভালকৈ দিয়া নহয় পানী নসৰাকৈ দিয়া নহয় যিটো অসমীয়াত কোৱা হয় তেতিয়া আমাৰ বহু দাগীৰ অপৰাধীও আইনৰ প্ৰক্ৰিয়াত বাছি যাব পাৰে গতিকে আমি প্ৰথম এই ন্যায় যাত্ৰাৰ দ্বাৰা আমি দাবী উত্থাপন কৰিব খুজিছোঁ যে SIT আৰু অসম চৰকাৰে যাতে এখন অভিযোগনামা এনেকৈ দাখিল কৰক যাতে সেই অভিযোগনামাৰ ভিত্তিত কাৰণ অভিযোগনামাখন যেতিয়া আদালতত দাখিল কৰা হ'ব সেই অভিযোগনামাৰ ওপৰত আদালতত যুক্তি চলিব সেই যুক্তিত যাতে আমাৰ ডিফেন্স লয়াৰ যেতিয়া যুক্তি দিয়ে তাতে যাতে আমি সেই আইনী যুদ্ধত আমি জয় হ'ব পাৰোঁ আমি জয় হ'ম খাটাং তথাপি ৰাইজে আমি এইখিনি কথাত আমি চকু ৰাখিব খুজিছোঁ দ্বিতীয়তে আমাৰ এই আইন প্ৰদান আমাৰ ন্যায় প্ৰদান কৰাত কেতিয়াবা বহু দেৰি হয় আমাৰ কোৱা হয় জাষ্টিছ ডিলেড জাষ্টিছ ডিনাইড আমি জুবিনদাৰ ক্ষেত্ৰত বিচাৰিছোঁ যাতে অতি সোনকালে এখন ফাষ্ট ট্ৰেক কোৰ্টৰ যোগেদি এই ন্যায় প্ৰদান কৰা হয় অৱশ্যে ইতিমধ্যে অসম চৰকাৰৰ কেবিনেট যোগে উচ্চ ন্যায়ালয়লৈ এই দাবী জনোৱা হৈছে গতিকে আমি আশা ৰাখিম আৰু ৰাইজৰ এই দুটা বিষয় আবেগ আৰু বিবেক দুইটাৰ সংমিশ্ৰণত জুবিনদাই সমগ্ৰ অসমবাসীয়ে যি বিচাৰি আছে এই ন্যায় যাতে পাবলৈ সক্ষম হয় মই এতিয়া গানলৈ যোৱাৰ আগতে সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ পাটৰ আছে দীপাংকৰ পাটৰ ডাঙৰীয়াই আমাৰ তেখেত অকণমান ব্যস্ত আছে
ডাৱৰে শেষ নিশা। ধন্যবাদ। আমি মাত মাতি লাভ নাই আচলতে মই থাকিব নকওঁ কাৰণ এতিয়া সেইটো সময় নহয় যে ভুৱা অনুৰাগী আচল অনুৰাগী বিচাৰ কৰে আৰু জুবিন গাৰ্গৰ অনুৰাগী বিচাৰি ফুৰিব নালাগে। গোটেই আকাশখন ধোঁৱাৰে ভৰ্তি হৈ গৈছে, হাজাৰ হাজাৰ লাখ লাখ চাকি ধোঁৱা ধোঁৱাই ধোঁৱা গোটেই আকাশ বৰষুণ নোহোৱা হৈ গৈছে, আকাশ হৈ চানি পেলাইছে। গতিকে জুবিন গাৰ্গৰ আত্মাৰ কাৰণে কোনো ভুৱা অনুৰাগী স্বীকাৰ কৰিব নালাগে। অনুৰাগী দেখি গ'ল নহয়, জুবিন গাৰ্গৰ যিবিলাকত এয়াৰপৰ্টৰ পৰা লৈ আহিছে অনুৰাগী। গতিকে এইবিলাক বৰ তৰল কথা, এইবিলাক কথালৈ মই একো নকওঁ, ক'বলগীয়া মোৰ একো নাই। এইবিলাক এনে যি কৰে কৰি দিব। গতিকে আমি আজি ওলাই আহিছোঁ লেবটমন ফাউণ্ডেশ্যনৰ এটা সুন্দৰ প্ৰজেক্টে আহি ভাল লাগিছে। কালি পৰহিবিলাক আজি জাপুৰৰ বিভিন্ন জেগাত ৰাইজসকলে বিচাৰিছে, আহি সকলো ৰাইজে ন্যায় বিচাৰিছে। গতিকে ন্যায় পাবই। ইমান প্ৰত্যেকজন মানুহৰ বুকুৰ আশা কান্দোন, প্ৰত্যেকগৰাকী মানুহে কান্দি উঠে মুখ কৰি পেলাই। প্ৰত্যেকগৰাকী বাইদেউ, কালি এগৰাকী আইতাই গাঁও কিহৰ দুখত কান্দিছে। জুবিন গাৰ্গক কি হ'ল, জুবিন গাৰ্গৰ লগত সেইখিনি কাটিব বিচাৰিছে, মানে তেওঁ ন্যায় বিচাৰিছে। আইতাজনীও ন্যায় বিচাৰিছে। আজি 3 বছৰীয়া ল'ৰা এটাও জুবিন গাৰ্গৰ মায়ে বুলি কৈছে। গতিকে সেইখিনি আৰু বেলেগে বুজাব নালাগে, সেইখিনি কোৱা কথা। আৰু সেইবিলাক কথা লৈ আপোনালোকেও বৰ বেছি হেৰি কৰিব নালাগে মই ভাবোঁ। কাৰণ মানুহটো নিজেই ৰাজনৈতিক নাছিলে, তেওঁক ৰাজনৈতিক কৰাই লাভ নাই, একো লাভেই নাই এইবিলাক কথা। জুবিন গাৰ্গৰ ৰাজনৈতিক কৰা আচলতে পৰিলক্ষিত হ'লে মনে মনে থকাই ভাল। যি কৰি থাকিবলৈ দিছোঁ। জুবিন গাৰ্গটো তেনেকুৱাই আছিলে। জুবিন গাৰ্গ নদীৰ নিচিনা আছিলে, পানীৰ নিচিনা আছিলে। আপোনাৰ কি কিনাৰেদি বৈ যোৱা নদীখনে কেতিয়াও আপোনাৰ পৰা বাঁহ বিচৰা নাই যে মই তহঁতক খেতি কৰিবলৈ পানী দিছোঁ, খাবলৈ পানী দিছোঁ, মোক বাঁহ কওক। কেতিয়াওতো নদীখনে তোমাৰ নীৰৱে বৈ গৈছে। জুবিন গাৰ্গ তেনেকুৱা আছিলে, চব কাম নীৰৱে কৰি গৈছে। হয় তেওঁ স্পষ্টবাদী আছিলে, কেইটামান কিন্তু সেইদে বুলি আৰু ইমানখিনি সহ্য কৰিব নোৱাৰে। গতিকে সেইখিনি অলপ এৰি দিয়া ভাল। যোনে যি কৰে আমাক প্ৰথমতে জুবিন গাৰ্গত কি হৈছিলে, কেনেকুৱা অৱস্থাত ন্যায় লাগে। আৰু জুবিন গাৰ্গৰ আত্মা শান্তিত থাকক, যুগ যুগ ধৰি জীয়াই থাকিব জুবিন গাৰ্গ মানুহৰ মাজত। সকলোৱে দেখিছে জুবিন গাৰ্গৰ নাম গোটেই পৃথিৱীতে উজ্বলি উঠিছে। এতিয়া জুবিন গাৰ্গে অসম নামৰ দেশখন জ্বলাই থৈ পৃথিৱী বিখ্যাত কৰি থৈ নহয় জানো। গতিকে এই জুবিন গাৰ্গক লৈ বেলেগে খেল খেলি লাভ নাই। গতিকে চব ঠিক হৈ যাব, জুবিন গাৰ্গে ন্যায় পাব। জুবিন গাৰ্গৰ লগত যদি কিবা ষড়যন্ত্ৰ কৰি অন্যায় কৰি তেওঁৰ লগত কিবা কৰা হৈছে আৰু শাস্তি দুখীয়ে পাব। একো নাথাকিলেও কোনেও দিব নোৱাৰিলে ভগৱানে ইয়াতে আমাক দেখুৱাই থৈ যাব খুব কম দিনৰ ভিতৰতে আমাক।